মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আজি অমৃত ষ্টেচন যি উদ্বোধন কৰিলে সমগ্ৰ দেশতে 500তকৈ অধিক আৰু তাৰ ভিতৰত আমাৰ অসমৰ প্ৰায় 7টামান আছে আৰু 7টামানৰ ভিতৰত আমাৰ পাঠশালা যিটো আজি উদ্বোধন কৰিলে তাৰ কাৰণে সমূহ পাঠশালাবাসী ৰাইজ পাটাচাৰকুচি বাকী ৰাইজৰ লগতে বজালীবাসী ৰাইজৰ হৈ পেলাই মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। কাৰণ এই ষ্টেচনৰ কাৰণে সেই তাহানিৰ দিনৰে 1937ত আমাৰ যেতিয়া সেই সময়ৰ বিধায়ক কামেশ্বৰ দাস ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ত আনকি ইয়াৰে আলিবাটটো নিৰ্মাণ কৰা হৈছিলে। গতিকে সেই কথাষাৰ মোৰ মনত আছে। বহু মানুহে বিভিন্ন ষ্টপেজৰ কথা যদিও কয়, কিন্তু পাব্লিক এমিনিটিজ যদি নাথাকে, পেচেঞ্জাৰ এমিনিটিজ নাথাকে, ষ্টপেজ দেখি লাভ নাই। যাৰ কাৰণে এই বিষয়টো মই ৰেল বিভাগক বিধায়কৰ দায়িত্ব পোৱাৰ পিছতো অৱগত কৰাৰ পিছত তেওঁলোকে মোক কৈছিলে যে আগতে আপোনাক ষ্টেচন ভাল কৰি দিওঁ, তাৰপিছত ষ্টপেজ কৰি দিম। আৰু তেতিয়া ভাবা নাছিলোঁ কথাষাৰ যে এইটোৱে যে অমৃত ষ্টেচন যে হ'ব আৰু সেইটো আজি বাস্তৱত পৰিণত হ'ল। যাৰ কাৰণে মই মোদী ডাঙৰীয়াৰ লগতে মই সমষ্টিবাসী ৰাইজৰ কৃতজ্ঞতা জনাইছোঁ। কাৰণ সমষ্টিবাসী ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবেহে আজি এই কামখিনি কৰিব পাৰিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে আজি অসম বিধানসভাত যি বাল্য বিবাহ আইনক লৈ পেলাই এই আইনকে এতিয়া অনশনত বহিছে, তাক লৈ খং কৰিছে খুব আগ্ৰহীভাৱে মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিছে। চাওক, এই বিষয়টো আচলতে জনগণৰ কল্যাণৰ কাৰণে কৰা হৈছে। এইটো কোনো ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি পেলাই কৰা হোৱা নাই। আৰু ধৰ্মীয় সংখ্যালঘুসকলততো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান আমাৰ সংখ্যালঘু মহিলাৰ কাৰণে যি কলেজৰ ব্যৱস্থা কৰিছে, আজি বিনামূলীয়াকৈ এডমিশ্যনৰ ব্যৱস্থা কৰিছে, ধুবুৰীতো কৰিছে, বৰপেটাতো কৰিছে, ডিব্ৰুগড় যোৰহাটতো কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা আমি ধুবুৰীতো পাইছোঁ, ডিব্ৰুগড়তো পাইছোঁ, যোৰহাটতো পাইছোঁ, চাউথ চালমাৰতো পাইছোঁ। তো এনেকুৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সৰ্বস্পৰ্শী সৰ্বব্যাপী নীতিৰে যি কাম কাজ কৰি আহিছে, তাত কোনো ধৰণৰ ধৰ্মীয় কোনো ধৰণৰ কথা বা জাতি জনগোষ্ঠীৰ কথা নাই। তেওঁ নিৰপেক্ষভাৱে তেওঁ ৰাজধৰ্ম পালন কৰিছে। কিন্তু তাৰ পিছতো UDF হওক বা কংগ্ৰেছৰে হওক একাংশ বিধায়কে তেওঁলোকে পূৰ্বৰ পৰাই তেওঁলোকেও যাতে সংখ্যালঘু অঞ্চলৰ আৱেগ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছিল। গতিকে এই যি আইন যি প্ৰস্তুত কৰিছে, নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সাহসী পদক্ষেপ, মইতো ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে নামৰ লগত টাইটেল এটা সলনি কৰি দিব লাগে। টাইটেলটো ৰাখিব লাগে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পেটেল ৰাখিব লাগে। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পেটেল এইকাৰণে ৰাখিব লাগে, অসমৰ এইগৰাকী পেটেল। আৰু এইগৰাকী পেটেল যেতিয়ালৈ থাকিব অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই, তেতিয়ালৈ সকলোৰে মংগল হ'ব, সকলোৰে কুশল হ'ব। আৰু য'ত অন্যায় হৈছে তাত প্ৰতিবাদো হ'ব। আৰু এই পেটেলে, অসমৰ পেটেলে নিশ্চিত ওপৰত অবৈধভাৱে আগ্ৰাসনকাৰীসকলক উচ্ছেদ কৰিছে। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পেটেলে আজি মই দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত তেওঁৰ যি সাহসী পদক্ষেপ, আৰু এনেকুৱা সাহসী পদক্ষেপ আমি ভাৰতবৰ্ষৰ এজন পাইছিলোঁ পূৰ্বতে, সেইজন আছিলে চৰ্দাৰ বল্লভভাই পেটেল। আৰু তাৰপিছত পাইছিলোঁ আমি অমিত শ্বাহ ডাঙৰীয়াক পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আশীৰ্বাদ জনাইছোঁ বজালী অঞ্চলৰ পৰা। আগন্তুক দিনত তেওঁ দীৰ্ঘজীৱী হওক, কাম কৰি থাকক। সমগ্ৰ অসমবাসী ৰাইজ তেখেতৰ লগত আছে। সদনৰ প্ৰশ্ন উত্তৰ কালত আজি মুখ্যমন্ত্ৰীৰ হাতত কিয় ৰঙা সূতা বান্ধে আৰু আঙুঠি পিন্ধে, সেই সন্দৰ্ভতো প্ৰশ্ন কৰিছে অখিল গগৈ। আৰু অখিল গগৈ এইটো ধুৰন্ধৰ এইটো এটা। কাৰণ কিয় অখিল গগৈৰ কথা কি ক'ম, কাৰণ কিয় তেওঁ নক্সালৰ চিন্তা চৰ্চা মানুহ আৰু তেওঁতো সনাতন ধৰ্মক নামানে। গতিকে অখিল গগৈ হওক বা কমিউনিষ্টৰ MLA সকলে হওক, এওঁলোকে যিহেতু ধৰ্ম নামানে, গতিকে এওঁলোকে ধৰ্ম নামানে যিহেতু এওঁলোকৰ কথা কৈ পেলাই আচলতে আলোচনাৰ কোনো প্ৰয়োজন নাই। কাৰণ কিয় যে যিয়ে ধৰ্মই নামানে, আমি যিহেতু সনাতন সংস্কৃতিৰ আধাৰত আমি লালিত পালিত। আৰু সনাতন সংস্কৃতি কি, যিসকল ইছলাম ধৰ্মীয় মানুহ আছে ভাৰতবৰ্ষত, যিসকলে খ্ৰীষ্টান ধৰ্মীয় মানুহ আছে, তেওঁলোকেও সনাতন সংস্কৃতিৰ মানুহ। কাৰণ কিয় এজন খ্ৰীষ্টান মানুহেই হওক বা এজন ইছলাম ধৰ্মী মানুহ দেখিলে আমাক নমস্কাৰ দিয়ে। নমস্কাৰ দিয়াটো হৈছে এটা আমাৰ সনাতন সংস্কৃতি। কিন্তু সেই সনাতন সংস্কৃতি যিহেতু কমিউনিষ্টসকলে নক্সালসকলে নামানে, গতিকে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে এইটো এটা কৃত্ৰিম বুলি কয় এইটো। গতিকে তেনেকুৱা কাম আগে পিছে কৰিছে। আজিও মই খন্তেক আগতে মই দেখি আহিছোঁ। গতিকে বিভিন্ন ধৰণৰ কিয় NPS আৰু OPS, কিয় নিউ পেঞ্চন স্কিম, অল্ড পেঞ্চন স্কিম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিয়াৰ পিছতো যে নতুন যিসকল চাকৰিয়াল তেওঁলোকে অল্ড পেঞ্চন বিচৰা নাই। কাৰণ কিয় তেওঁলোকে চাকৰি থাকিব, তেওঁলোকে 30-35 বছৰ। নিউ পেঞ্চন স্কিমত তেওঁলোকে বহুত আগন্তুক বেনিফিট পাব। গতিকে সকলোৱেতো বিচৰা নাই। গতিকে এই বিষয় লৈ পেলাই প্ৰশ্নৰ উত্তৰ দি থাকোঁতেও সাধাৰণতে যি দলৰে নহওক কিয় এজন মুখ্যমন্ত্ৰী যেতিয়া উত্তৰ দি থাকে, যদি কোনোবা ভদ্ৰ বিধায়ক হৈ থাকে, তেতিয়াহ'লে ভদ্ৰ বিধায়কে কেতিয়াও মুখৰ ওপৰত কথা নকয়। এইগৰাকী হৈছে এজন অভদ্ৰ বিধায়ক এটা।